অ দেউতা বলা বলা জলদি আমি বজাৰখিনি কৰি লওঁ আইতাটো গমে নাপায় আজি যে আমি আইতাৰ বাৰ্থডে সেলিব্ৰেট কৰিম অ ল'ৰা জলদি জলদি বল আজি মাৰ মনটো বহুত ভাল লাগিব মাই যেতিয়া গম পাব গধূলি আমি মাৰ বাৰ্থডে পাতিছো বুলি আজিকালিতো কিবা মাই এনি টাইম মনটো মাৰিয়ে থাকে মোৰ বৰ বেয়া লাগে তাতে আৰু তোৰ মাৰ লগত যিটোহে হেৰি কৰে কতনো মনটো ভাল লাগিব আমিও মাক কওঁ যে আইতাৰ লগত এনেকুৱা নকৰিবা পুতলি বাও কয় কিন্তু মায়ে বুজিয়ে নাপায় মাৰে এতিয়া বুজি নাপায় ৰ কেইদিনমান পিছত পাব বুজি দেউতা আইতালৈ কি আনিবা কোৱাচোন চা কেকটোতো অৰ্ডাৰ দিলোৱে কেকটোতো আহিবই আৰু ভাবিছো যে এযোৰ মাক ভাল চাই পাটৰ কাপোৰে দিম ইমান বছৰ দিয়া নাই মা এদিন কৈয়ে আছিলে যে পাটৰ কাপোৰ এযোৰ লাগে দিয়ে দিম ৰ আজি পিছে ডেকৰেশ্যনখিনি কোনে কৰিব সজোৱা মেলা কাম বৰণক আৰু পুতলিকে দি থৈ আহিছো সিহঁতে কৰি আছে যি কৰিব লাগে সৰ্বনাশ হ'ব আইতাচোন গমে পাই যাব গম নাপায় ৰ মাক ককাইদেউহঁতৰ তাতে থৈ আহিছো ককাইদেউক কৈ আহিছো মই যে 4-5 ঘণ্টা আগত যেতিয়া আহিব নিদিয়ে ককাইদেউকো কৈছো যে এনেকে এটা ছাৰপ্ৰাইজ দিম ককাইদেউ কৈছে হ'ব দে তুমি ধুনুকে বেছিকে ক'ব লাগিছিল সিহে চেলবেলিয়া সি কৈ দিব টুপুককে সৰ্বনাশ হ'ব সি যদি কয় তাক ঠুকুচি পেলাম মই ক'লে মই জানো নহয় তই এইবোৰ চিন্তা কৰিব নালাগে মই কৈয়ে থৈ আহিছো ধুনুক তই যদি ক দীপকে তোক ঠেকিচি পেলাব বঢ়িয়া জলদি বলা এতিয়া জলদি বজাৰখিনি কৰি লওঁ আৰু আইতা যে ভাল পায় মিঠাইটো সেইটোৱে ল'বা দেই বেলেগ মিঠাই কিন্তু নল'বা আইতাই ৰসমলাই ভাল পায় ন ৰসমলাইয়ে ল'বা ল'ৰা মই তাকে ভাবিছো ৰসমলাই কেইটামানকে লৈ যাম হেৰা বস্তুখিনি আগফালৰ ৰুমটোতে আছে তাতে থৈ দিছো খাচীও আছে ব্ৰইলাৰো আছে একদম জলদি যোগাৰখিনি কৰা মায়ে আকৌ বৰালি মাছ ভাল পায় নহয় বৰালি মাছো আনিছো গোটেইখিনি বনোৱা ভালকে আৰু আগতে মোক একাপ চাহ দি লোৱা মই এতিয়া এনেই আছোতো ন মই এটা কাম কৰি আছো চাহ খাই যদি অলপ দেৰি ৰখিব লাগিব বজাৰৰ পৰা আহি কেনে একেবাৰে অৰ্ডাৰ দিয়া আৰম্ভ কৰিছে মই যে এনে ঘৰত বহি থাকো একেবাৰে অলপ পিছে খালে এইটো লাগে সেইটো লাগে এই বুঢ়ীজনী যে গাঁৱত থাকোতে ভাল আছিল ইয়াতে আনি একেবাৰে মোক জ্বালা কালা কৰি মাৰিছে পাকঘৰটোৰ পৰা 1 ছেকেণ্ডৰ কাৰণে ওলাব নোৱাৰি একদম মানে সেইটো লাগে আকৌ বুঢ়া বয়সত আকৌ বাৰ্থডেও পাতিব লাগে এই গৰমখনত পাকঘৰত সোমাই থাকিলে কেনেকুৱা লাগে মইহে গম পাওঁ সিহঁতিতো অকল বহি খাবহে আৰামত মা অকলেনো কি ফুচফুচাই আছে পাকঘৰত ছোৱালী এতিয়া কিন্তু মোৰ মাথা গৰম কৰিবি নাহিবি দেই মোৰ এনে মাথা গৰম হৈ আছে যা আইতাৰ ওচৰত যা মৰমৰ আইতাৰৰ বাৰ্থডে পাতিছে নহয় যা তাতে যা বাৰ্থডে পাতিব পাৰিছ কিন্তু বনাব নোৱাৰ বনোৱা জ্বালাটো মুখে দিছ তহঁতি নহলে কোনে বনাব কোৱাচোন মা আমাৰ ঘৰত নোৱাৰো কোন আছে বাৰ্থডে পাতা সময়তো মোক এবাৰো সোধা নাই পাতিম নে নাপাতিম এতিয়া আকৌ বনাই খুৱাব মইহে লাগে মা তুমি খং কৰিব নালাগে তুমি অকলে কৰিব নালাগে নহয় ময়ো তোমাৰ লগত লাগি দিম আৰু আমাৰ আইতাৰহে বাৰ্থডে পাতিম কিবা বেলেগৰ নাপাতে নহয় আৰু সেই মানুহজনটো তোমাৰ শাহুমাহে হয় থ এইবোৰ মোৰ আগত বকি নাথাকিবি যা ইয়াৰ পৰা হ'ব ভাল কথা ক'লে বেয়াহে হয় মোক একেবাৰে জ্ঞান দিব আহিছে মই একেবাৰে একোহে বুজি নাপাওঁ গুমুত ধুই ময়ে ডাঙৰ কৰিলো এতিয়া মোকে জ্ঞান দিব আহিছে তেন্তে বৰণ সকলোবোৰ হল নহয় ডেকৰেশ্যনৰ কাম আপুনি যে টেনচন কৰিব লাগে নে বৰণে কৰিছে সকলোবোৰ কাম একো টেনচনে নাই টেনচন আছে ৰবা সেইদিনাখন জলচিপছ খাই কি অৱস্থা আছিল মনত নাই সেইটো এটা বেলেগ চেপ্টাৰ বৰন্দা নহলে এবাৰ মই ডেকৰেশ্যনখিনি চাই আহো ৰ'ব ঠিক আছে যোৱা তুমি চাই আহাগৈ মোৰ লেটিনৰ টেমুনা কোন আহিছে চাহিয়া ককা আহি পালা চাও মোলে কি আনিছা স্ৱেগ সে কৰেংগে সবকা স্বাগত আনিছো ৰ বহিব দেচোন 2 মিনিট ৰ বা আজি দেখোন একদম গান গাইহে বুজাইছা কথাবোৰ বহা গানটো গাবই লাগিব কিয়নো আজি বিয়নীৰ জন্মদিন বুলি কথা খুৰাদেউ আপুনি ঠিকে কৈছে আজি আমাৰ বৰমাৰ জন্মদিন বুলি কথা নহয় আজি অলপ গান চানটো হ'বই লাগিব না চাবচোন অলপ পিছত একদম গান বজাই মই সকলোৰে কাণ ঘোলা কৰি পঠাম পিছে আমাৰ বিয়নী ক'ত গ'ল দেখা নাই যে ককা আমি আজি আইতাক থৈ আহিছো বৰ্তাহঁতৰ ঘৰত আজি আমি আইতাক ছাৰপ্ৰাইজহে দিম কি ছাৰপ্ৰাইজ দিবা নেকি মাজা মোৰ আকৌ কোনোবাই ছাৰপ্ৰাইজ দিলে বেলেগ মজা লাগে ককা তুমিনো কি ছাৰপ্ৰাইজ কৈ আছা এইটো ছাৰপ্ৰাইজ হয় চব একেই দে বুজি পালে হ'ল ককা
মোৰ লেট্ৰিনত এমনিটো আছো না, তোক বহুত দিন দেখাই নাছিলো। মোৰ ওচৰলে পিছে তোৰ মায়েৰে ক'ত আছে, দেখা নাই যে? ককা মাৰ কথানো কি কবা আৰু, চোৱাগেচোন আইতাৰ আমি বাৰ্থডে চেলিব্ৰেট কৰিছো কাৰণে একদম মানে খঙতে কিবা হৈ আছে। ছোৱালীজনীক যে মই বুজাই মানে বুঢ়া হৈ গলো, তাই বুজিয়ে নাপালে। মই ক'লোৱে তাক যে শাহুজনীক একদম মা নিচিনা ভাবিবি নিজৰ, তাই মানে বুজি নাপালেই আৰু। নাই দেউতা, তাইক এটা উচিত শিক্ষা দিবই লাগিব, নহলে নহব এনেকে। তাই মানে আমাৰ ঘৰখনৰ সুখ শান্তি একদম নোহোৱা কৰি দিছে। দিন ৰাতি খালি কাজিয়া কৰি থাকিব মাৰ লগত, দিন ৰাতি তৰ্কাতৰ্কি কৰি থাকিব। এতিয়া মই তাইকো এৰিব নোৱাৰো, মাকো এৰিব নোৱাৰো, এতিয়া কি কৰো কওকচোন আপুনিয়ে। সেইকাৰণে মই এটা উপায় এটা ভাবিছো, আপুনি বা কি কয়? কি উপায় জোঁৱাই? এইফালে আহক। জোঁৱাই তুমি একদম ঠিকে ভাবিছা। একদম মানে মই লাগিছে আৰু এইটো কৰিলেহে চাগে ঠিক হ'ব। এতিয়া ষ্টাৰ্ট কৰা আৰু। যাওক আপুনি দুদিন পিছে মোৰ ঘৰত কিয় আহে? খাব নাপায় নেকি তাতে? দুদিন পিছে খালি মোৰ ঘৰত আহি যায় যে, এতিয়া ওলাক কিন্তু, কৈ দিছো কিন্তু। আৰু কেতিয়াও নাহিব, একদম নাহিব মোৰ ঘৰলৈ। এখেতেনো কাৰ লগত ইমান বাহিৰত হেৰি কৰি আছে? মাজে মাজে আকৌ দেউতাৰ নিচিনাও মাথো নাপাও, কাৰ লগত ইমান চিঞৰ বাখৰ কৰি আছে? চাওচোন এবাৰ ওলাই। জোঁৱাই, তুমিনো মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছা? তুমি পাগল হৈছা নেকি? মই পাগল হোৱা নাই, এতিয়াহে ভাল হৈছো, আগতেহে পাগল আছিলো, সকলোবোৰক পুহি আছিলো। সেইবোৰ এতিয়া বকি নাথাকিব, মই কৈছো নহয় যাওক এতিয়া, ভালে যাওক। আপোনালোকেনো মোৰ দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কেলে কৰিছে? আপোনাৰ ইমান সাহস, আপুনি মোৰ দেউতাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছে? এইখন মোৰ ঘৰ হয়, ইয়াতে মই যি কম তাকেই হ'ব। তোমাৰ দেউতাই কিবা তাতে খাব নাপায় নেকি? দুদিন পিছে মোৰ ঘৰত খাবলৈ গুচি আহে। ছোৱালী, মোৰ যে ইমান বেয়া ব্যৱহাৰ সহ্য নহয় দেই। মই আৰু তোৰ ঘৰলৈ কেতিয়াও নহয়, মই যাওঁ আৰু। ৰ'ব দেউতা, আপুনি ক'ত যায়? আপুনি যাব নালাগে। এইখন অকল তেওঁৰে ঘৰ নহয়, মোৰো ঘৰ হয়। তোমাৰ ঘৰত ক'ত পালাইতো? এইটো মোৰ ঘৰ, এইটো মইহে বনাইছো কষ্ট কৰি পইচা গোটাই। তোমাৰ ঘৰৰ মানুহ থাকিব নোৱাৰে ইয়াতে। আপোনাৰ আজি কি হৈছে হা? আপুনি মোৰ দেউতাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছে যে, আগে পিছে যে মোৰ দেউতাৰ লগত ইমান বেয়া ব্যৱহাৰ নকৰে, আজি আপোনাৰ কি হৈছে? বুজিছো, এই মাকডালৰ বুদ্ধিবোৰ শুনি এই মানুহজনৰ মোৰটো শেষ। এই বুঢ়ীজনী মোৰ সংসাৰটো বেয়া কৰিবলৈ আহিছে। ছোৱালী! আইও, বেয়া দিছে কিন্তু এইটোহে খাব বাকী আছিল আৰু। দেউতা, আপুনিতো আজিলৈকে মোৰ ওপৰত হাত উঠোৱা নাছিলে, আজি আপুনি মোৰ ওপৰত হাত উঠালে? কাৰণ তই মোক বাধ্য কৰিছ। আচলতে ভুলটো চাগে মোৰে। তই মোৰ একমাত্ৰ ছোৱালীৰ কাৰণে তোক মই ভাল শিক্ষা দিব নোৱাৰিলো। সেইকাৰণে তই আজিকালি মানুহক মানুহ বুলি নাভাব। বেছি মৰমতে তই মূৰৰ ওপৰতে উঠি গলি। মইনো এনেকুৱা কি কৰিলো কওকচোন দেউতা, আপুনি যে মোৰ ওপৰত হাত উঠালে? এতিয়া মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে কাৰণে তোৰ বেয়া লাগিছে, আৰু যেতিয়া তই তোৰ শাহুমাৰ লগত বেয়া ব্যৱহাৰ কৰ, তেতিয়া কি যোৱাৰ বেয়া নালাগে হা? দেউতা, আপুনি ঠিকেই কৈছে। মই ইমান দিন কথাটো বুজিয়ে পোৱা নাছিলো, মোক ক্ষমা কৰি দিব দেউতা। এইয়া জোঁৱাই আৰু মই এইটো বুদ্ধি কৰিছিলো তোক ভাল কৰিব কাৰণে, কাৰণ তই দিনে দিনে বহুত বেয়া হৈ গৈ আছিলি। সেইকাৰণে জোঁৱাই আৰু মই এইটো বুদ্ধি কৰি কেনে কৰিছো, নহলে জোঁৱাই কেতিয়া মোৰ লগত এনেকুৱা বেয়া ব্যৱহাৰ কৰিব পাৰিব? দেউতা, আপুনি ঠিকেই কৈছে। মই ইমান দিন এইবোৰ ভাবাই নাছিলো। মোক সকলোৱে ক্ষমা কৰি দিব। ক্ষমা আমাৰ পৰা নহয়, তোৰ শাহুমাৰ পৰা খোজ গৈ যা। তেওঁৰ পৰা মই ক্ষমা খুজিম। তেন্তে তই আজিৰ পৰা আৰু শাহুমাৰৰ লগত এইবোৰ নকৰ। নাই দেউতা, আজিৰ পৰা মই আৰু এইবোৰ নকৰো, মই বুজি পালো। ঠিক আছে তেন্তে দেউতা, আমিও ধেমালিতে বহুত কিবা কিবি কৰি দিলো, ময়ো আপুনিও বেয়া নাপাব। জোঁৱাই, তুমিনো এইবোৰ কি ভাবি আছা? মই আৰু এইবোৰ বেয়া পাম নেকি? যেনেকে নহওক, মোৰ ছোৱালীজনী যে নিজৰ ভুলটো বুজি পাইছে, সেয়াই বহুত। পিছে ছোৱালী, বল আমি বিয়নীক লৈ আহোগৈ, বল। দেউতা, বলক। মা আহিয়ে পালে। মা, আপুনি আহিলে? বুঢ়াৰী আহিলো। মা, ইমান দিন যে আপোনাৰ লগত মই ইমান বেয়া ব্যৱহাৰ কৰিছিলো, আপুনি মোক ক্ষমা কৰি দিব হা। বুঢ়াৰী, কি কৈছা তুমি এইবোৰ? মই কিন্তু একোৱে বুজা নাই। নহয় মা, তাই আজি তাইৰ ভুলটো বুজি পাইছে। আপোনাৰ লগত আৰু তেনেকুৱা ব্যৱহাৰ নকৰে তাই। সঁচাই বুঢ়াৰী, শুনি বৰ ভাল লাগিল। মা, আজিৰ পৰা মই আৰু আপোনাৰ লগত এতিয়াও বেয়া ব্যৱহাৰ নকৰো। আপোনাকো মোৰ নিজৰ মাৰ নিচিনাই চাম। বুঢ়াৰী, তোমাকো মই সদায় নিজৰ ছোৱালীৰ নিচিনাই ভাবো। তেন্তে মা, বলক
আপোনাৰ কাৰণে বৰ ভাল এটা সময় অপেক্ষা কৰি আছে। কিনো কৈছা বুহাৰী, মই হলে একোৱে বুজি পোৱা নাই দেই। বিয়নী আপুনি ইমান বুজিব নালাগে, বলকচোন বলক। ঐ দীপক বল বল, আমি আগে ভাগে গৈ কেনে ৰুমটোত বহি থাকো, বল বল। ইমান দিন পিছত যে আইতাৰ বাৰ্থডে চেলিব্ৰেট কৰিব পাৰিম, কিবাহে লাগিছে, একদম মনটো বৰ ভাল লাগিছে। আইডিয়াটোতো মোৰ আৰু দেউতাৰে আছিল। বল 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 বল। আইও এইবোৰ তহঁতি কি কৰিছ? মা, আজি আপোনাৰ 80 বছৰ পুৰা হ'ল নহয়? মোৰ জন্মদিনটো তহঁতৰ মনত আছে? কিয়নো নাথাকিব মা, আছে আমাৰ মনত। আপোনাৰ মনটো কেনেকুৱা লাগিছে কওকচোন? মোৰ মনটো বহুত ভাল লাগিছে। তহঁতি যে মোৰ কাৰণে ইমানখিনি কৰিলি, বৰ ভাল লাগিছে মনটো। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'তে ইমান এটা সমাপ্ত মাৰিছোঁ। আশা কৰিছোঁ যে ভিডিঅ' চাই ভাল পাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব নাপাহৰিব। আৰু দেখিলে নহয়, আজি আমি আইতাৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। তো কমেণ্টত সকলোৱে আইতাৰ বাৰ্থডে কাৰণে শুভেচ্ছা জনাব নাপাহৰিব। তো ধন্যবাদ।